হাই বন্ধুসকল, কি খবৰ? আপোনালোকৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে কমল ব্লগ। প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো। এতিয়া পূজা চাবলৈ আহিলে দোকান বজাৰ পূৰা মানে ধামাকা চলি আছে। তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। এয়া ভাইটিয়ে লৈ আছে বন্ধু চন্ধু। এয়া চশমা ল'লোঁ আৰু এয়া বাছ ল'লোঁ। এয়া মজা খবৰ। পূজা চাবলৈ গৈছেনে নাই আপোনালোক? আৰু পূজা স্পেচিয়েল ব্লগ এইটোৱে থাকিলে। তো মানে পূজাত গৈছিলোঁ, পূৰা সম্পূৰ্ণ দেখাব নোৱাৰিলোঁ, মানে মানুহ বহুত জাম হৈ গৈছে। সেইটো কাৰণে মানে আমাৰ ইয়াত তিলা বজাৰত মানে এখনেই পূজা হয়। এখন মানে বহুত দূৰ দূৰৰ পৰা মানুহ আহে আৰু গৈ মানে লাগিলে জনাব। আৰু ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইখিনি পূজা স্পেচিয়েল ব্লগ এইটোৱে থাকিলে। থেংক ইউ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু নতুন নতুন কভাৰ ভিডিঅ' আহিব। এইকেইদিনত আপোনালোকে চাই থাকিব। থেংক ইউ।